নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো তো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম CTET 2024 ৰ বাবে আসামিজ ল্যাঙ্গুৱেজ বা অসমীয়া ভাষা তো অসমীয়া ভাষাৰ ওপৰত ভিডিঅ' বনোৱাৰ বাবে নতুন ভিডিঅ' বনোৱাৰ বাবে আপোনালোকে বহু দিনৰ পৰাই ৰিকুৱেষ্ট কৰি আছিল তো মোৰ কিছু গা বেয়া আছিল অসুস্থতা আছিল তাৰ বাবে মই ভিডিঅ' বনাব পৰা নাই তাৰ উপৰিও আমাৰ স্কুলৰ কিছু ট্ৰেইনিং এইবিলাক চলি আছে যাৰ কাৰণে সময়ৰ কিছু অভাৱ তাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলো তো ভাবিছো আজি এটা ভিডিঅ' বনোৱাৰ বাবে অসমীয়া ভাষাৰ তো ইয়াত আমি আলোচনা কৰিম যোৱা যেটো আগষ্ট মাহত যেটো অনুষ্ঠিত হৈ গল 2023 ৰ তো তাত পেপাৰ 1 ল্যাঙ্গুৱেজ 1 ৰ যিখিনি কুৱেশ্যন হয় পেডাগজি সেইখিনি আমি আলোচনা কৰিম 2023 আগষ্টত যি এক্সাম অনুষ্ঠিত হৈ গল অফলাইন এক্সাম অনুষ্ঠিত হৈছিল পেপাৰ 1 ল্যাঙ্গুৱেজ 1 ৰ পেডাগজি কুৱেশ্যনখিনি আমি আজি ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু আগৰ ভিডিঅ'বিলাক আপোনালোকে চাব প্লেলিষ্টত গৈ তাৰ পৰা আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ব বহুখিনি ভিডিঅ' আছে অলৰেডি প্লেলিষ্টত গৈ আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব আৰু যদি আপোনালোকে মক টেষ্ট দিব বিচাৰে বা টেষ্ট সিৰিজ পাৰচেজ কৰিব বিচাৰে অসমীয়া ভাষাৰ বাবে CTET ৰ তো হেয়া লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব ঠিক আছে আৰু আজিৰ ভিডিঅ'টিৰ শেষত এটা মই ফ্ৰী টেষ্ট আপোনালোকক প্ৰভাইড কৰিম তাৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া থাকিব সেই ফ্ৰী টেষ্টটো দিও আপোনালোকে চাব পাৰিব কিমানখিনি মাৰ্ক আপোনালোকে পায় ঠিক আছে তো ফ্ৰী টেষ্টৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া থাকিব তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি ঠিক আছে প্ৰথম যেটো কুৱেশ্যন ইয়াতে লোৱা হৈছে ইয়াত সুধিছে যে মই ব্যৱহাৰ কৰা ভাষাটো যাতে শুদ্ধ হয় হেয়া নিশ্চিত কৰাত মই গুৰুত্ব দিও যে উক্ত উদাহৰণটো লগত ৰজিতা খোৱা কৌশলটো হৈছে তো ইয়াতে কি কোৱা হৈছে উক্তিটোত কি কোৱা হৈছে চাব লাগিব তো ইয়াতে কোৱা হৈছে যে মই ব্যৱহাৰ কৰা ভাষাটো যাতে শুদ্ধ হয় মই যেটো ভাষা ব্যৱহাৰ কৰি আছো যেটো ভাষা মই কৈ আছো হেতু ভাষা যাতে শুদ্ধ হয় তাতহে মই গুৰুত্ব দিও গুৰুত্বটো ক'ত দিও ভাষাটো যাতে কওঁতে শুদ্ধ হয় বা লিখতে শুদ্ধ হয় তাতহে মই গুৰুত্ব দি আছো গতিকে এই উদাহৰণৰ লগত ৰজিতা খোৱা বা মিল থকা কৌশল কোনটো হ'ব অনুবাদকৰণ মনত ৰখা পুনৰীক্ষণ কৰা নিৰীক্ষণ কৰা যেহেতু তেওঁ নিজে নিৰীক্ষণ কৰে কাৰণ তেওঁ যি ভাষা ব্যৱহাৰ কৰি আছে হেতু শুদ্ধ হৈ আছে নে ভুল হৈ আছে কৰবাত কিবা ভুল হৈছে নেকি তো হেতু তেওঁ নিজে নিশ্চিত কৰে মানে তেওঁ নিজে পৰীক্ষা কৰে গতিকে নিজে যেতিয়া নিজক পৰীক্ষা কৰিব তেতিয়া ইয়াক কি বুলি কোৱা হ'ব ডেফিনেটলি অপচন নম্বৰ 4 হ'ব নিৰীক্ষণ হ'ব তেওঁ নিৰীক্ষণ কৰি আছে তেওঁ যেটো ভাষা ক'লে বা যি বাক্যটো ক'লে তাত কিবা ভুল হ'ল নেকি এবাৰ আকৌ তেওঁ চেক কৰিছে নিৰীক্ষণ কৰি থাকে যে মই লিখতে কিবা গ্ৰামাৰৰ ভুল হ'ল নেকি বা শব্দৰ যেটো গাঁথনি বা সেন্টেন্সৰ যেটো স্ট্ৰাকচাৰ হেতু কিবা ভুল হ'ল নেকি তো হেতু তেওঁ নিজে নিজে কি কৰে নিৰীক্ষণ কৰে গতিকে সেই কাৰণে ইয়াক কি বুলি কোৱা হ'ব নিৰীক্ষণ বুলি কোৱা হয় ঠিক আছে একেবাৰে সহজ প্ৰশ্ন আছিল তো এতিয়া 2 নম্বৰ প্ৰশ্নলৈকে আহিছো তো ইয়াতে সুধিছে যে দ্বিতীয় মানৰ ছাত্ৰ ছাত্ৰীয়ে এই মোৰ দুই বাহু দুই ভৰি মোৰ শিশু পদ্যটো গাইছে আৰু গোৱাৰ লগে লগে পদ্যটো উল্লেখ থকা ধৰণে অংগ প্ৰত্যংগবোৰ শুদ্ধকৈ স্পৰ্শ কৰি গৈছে এই ক্ষেত্ৰত শিক্ষকে কোন পদ্ধতিৰ ব্যৱহাৰ কৰি এনে ধৰণে শিকাইছে তো ইয়াতে কি কৈছে যে দ্বিতীয় মানৰ ছাত্ৰ ছাত্ৰী এটা পদ্য এটা গাইছে পদ্যটোত কোৱা হৈছে এই মোৰ দুই বাহু দুই ভৰি মোৰ এই শিশু পদ্যটো গাইছে আৰু গোৱাৰ লগে লগে শৰীৰৰ অংগ প্ৰত্যংগবোৰ স্পৰ্শ কৰিছে যেতিয়া কৈছে এই মোৰ দুই বাহু এই বাহুক স্পৰ্শ কৰিছে এই মোৰ ভৰি দুই ভৰি মোৰ তেতিয়া ভৰি দুখন ছুইছে তো এনেদৰে যদি চকুৰ কথা কয় চকু ছুইছে নাকৰ কথা কয় নাকটো ছুইছে এনে ধৰণে কি কৰিছে স্পৰ্শ কৰিছে যেতিয়াই কবিতা ভাকি বা এই গোৱা হৈছে এই কবিতাটো বা পদ্যটো গোৱা হৈছে তেতিয়া তো এই ক্ষেত্ৰত শিক্ষকে কোনটো পদ্ধতি ব্যৱহাৰ কৰি এনে ধৰণে শিকাইছে তো ইয়াত যদি আমি সামে সাধাৰণতে এনে ধৰণে ব্যৱহাৰ কৰোৱে আমাৰ অংগ প্ৰত্যংগ বিলাকক শিকোৱা হয় যেতিয়া আমাৰ এই কবিতাটোৰ জৰিয়তে আমাৰ অংগ প্ৰত্যংগ বিলাক চিনাকি কৰি দিয়া হয় ল'ৰা ছোৱালীক গতিকে এই পদ্ধতিটো কি পদ্ধতি শাৰীগ্ৰাহী বা বৰ্ণিল পদ্ধতি শ্ৰব্য ভাষিক যোগাযোগমূলক ভাষা শিক্ষণে সম্পূৰ্ণ শাৰীৰিক সঁহাৰি একেবাৰে সহজ হয় অপচনটো চালে গম পায় অপচন নম্বৰ 4 হ'ব শুদ্ধ উত্তৰ যে সম্পূৰ্ণ শাৰীৰিক সঁহাৰি হয় গতিকে ইয়াত শাৰীৰিক সঁহাৰি দিয়া হৈছে যেতিয়া কবিতাটো কোৱা হৈছে যেতিয়া বাহুৰ কথা কোৱা হৈছে শৰীৰত ইয়াত সঁহাৰি দিয়া হৈছে সঁহাৰি মানে ইয়াত চুই স্পৰ্শ কৰি হা বাহুৰ কথা কোৱা হৈছে ঠিক আছে বাহুৰ কথা কোৱা হৈছে ঠিক তেনেদৰে ভৰিৰ কথা কোৱা হৈছে চকুৰ কথা কোৱা হৈছে গতিকে শাৰীৰিকভাৱে কি কৰা হৈছে সঁহাৰি দিয়া হৈছে ঠিক আছে আৰু যিমান বিলাক ইয়াত উত্তৰ বিলাক লোৱা হৈছে এনসাৰ বিলাক অফিচিয়েল এনসাৰ কি মতে দিয়া হৈছে ঠিক আছে তো এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো কুৱেশ্চন নম্বৰ 3 ইয়াতে সুধিছে যে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক কিছুমান গোটত ভাগ কৰি দিছে এটা গোটে তেওঁলোকে আগদিনা শিকা পাঠ এটাত পোৱা শব্দ ভাণ্ডাৰৰ পাঁচটাকৈ প্ৰশ্ন উত্তৰ কৰিছে আৰু একে ধৰণে আন এটা গোটৰ হৈতে প্ৰশ্ন উত্তৰবোৰ হাল হলনি কৰিছে এই কাৰ্যটো তলত দিয়া কোনটোৰ উদাহৰণ হয় সো কি কৈছে আমি ভালদৰে এবাৰ চাব লাগিব প্ৰশ্নবিলাক আপোনালোকে ভালদৰে বুজি ল'ব সো কৈছে যে শিক্ষকে ছাত্ৰ ছাত্ৰী কিছুমান গোটত ভাগ কৰিছে কিছুমান গ্ৰুপত ভাগ কৰি দিছে
তো এটা গোটে তেওঁলোকে আগদিনা শিকা পাঠ এটাত পোৱা শব্দ ভাণ্ডাৰ আগদিনা যি পাঠটোত যিবিলাক শব্দ ভাণ্ডাৰ পাইছে বা ভকেবুলাৰী পাইছে শব্দ পাইছে তো সেই শব্দ ভাণ্ডাৰৰ 5টাকৈ প্ৰশ্ন উত্তৰ কৰিছে এটা গোটে আৰু একে ধৰণে আন এটা গোটৰ সৈতে প্ৰশ্ন উত্তৰবোৰ হাল হলনি কৰিছে তেওঁলোকৰ প্ৰশ্ন আৰু দুটা গ্ৰুপৰ মাজত প্ৰশ্নবিলাক কি কৰিছে হাল হলনি কৰিছে গতিকে এই কাৰ্যটো কোনটো উদাহৰণ হ'ব গতিকে ইয়াত যেটো উদাহৰণ হ'ব হেতু অপচন নম্বৰ এ হ'ব সৰি 1 হ'ব সহপাঠী মূল্যায়ন হ'ব কাৰণ ইয়াত যেটো মূল্যায়ন কৰা হৈছে হেতু কোনে কৰিছে সহপাঠী সকলে কৰিছে তেওঁলোকে কৰিছে গতিকে তেওঁলোকৰ মাজত হৈছে কাৰণ এটা গোটে কি কৰিছে যিখিনি তেওঁলোকে প্ৰশ্ন উত্তৰ কৰিছে আনটো গোটৰ লগত হেয়া হালৰণি কৰিছে তেওঁলোকে চেক কৰিছে তেওঁলোকে মূল্যায়ন কৰিছে গতিকে ইয়াত শিক্ষকে ইনভলভ হোৱা নাই ঠিক আছে তো গতিকে এই যেটো মূল্যায়ন কৰিছে সহপাঠী মূল্যায়ন বুলি কোৱা হ'ব যেহেতু হিয়তৰ সহপাঠী সকলে তাৰ মূল্যায়ন কৰিছে গতিকে প্ৰশ্নবিলাক বুজি ললে আমাৰ উত্তৰটো উলাবলৈ একেবাৰে সহজ হয় ঠিক আছে তো এতিয়া নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 4 তো ইয়াতে সুধিছে যে পঞ্চম মানৰ ছাত্ৰ মনজিতে নিজৰ শিক্ষক বন্ধু আৰু দুবছৰীয়া শিশু এটাৰ হৈতে কথা পাতোতে ভিন ভিন ধৰণে ভাষাৰ ব্যৱহাৰ কৰে অৰ্থাৎ সামাজিক পৰিস্থিতি অনুসৰি ভাষাৰ ব্যৱহাৰ মনজিতে জানে মনজিতৰ ভাষা ব্যৱহাৰৰ এই বৈশিষ্ট্যটো হৈছে তো ইয়াতে কোৱা হৈছে পঞ্চম মানৰ ছাত্ৰ এজন তেওঁৰ নাম হৈছে মনজিত গতিকে মনজিতে কি কৰে যে শিক্ষকৰ লগত কেনে ধৰণে কথা পাতিব লাগে বন্ধু এজনৰ লগত কেনে ধৰণে কথা পাতিব লাগে দুবছৰীয়া শিশু এটিৰ লগত কেনে ধৰণে কথা পাতিব লাগে সেই শৈলীটো জানে কোড কেনে ধৰণৰ ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰিব লাগিব কোড কেনে ধৰণৰ শব্দ ব্যৱহাৰ কৰিব লাগিব গতিকে পৰিস্থিতি অনুযায়ী কাৰ লগত কেনে ধৰণে কথা ক'ব লাগে কাৰ লগত খং কৰি কেতিয়া কথা ক'ব লাগিব হাঁহিমুখে কেতিয়া কথা ক'ব লাগে তো এই গোটেইখিনি জানে গতিকে সামাজিক পৰিস্থিতি অনুসৰি কোড কেনে ধৰণে ভাষাৰ ব্যৱহাৰ কৰিব লাগে সেই কথাখিনিটো জানে গতিকে এই যেটো বৈশিষ্ট্য ভাষা ব্যৱহাৰৰ ইয়াৰ কোনটো হ'ব ইয়াৰ উত্তৰ কোনটো হ'ব কোনটো বৈশিষ্ট্য হয় যে কথন কাৰ্য স্বাভাৱিক বা প্ৰকৃতিবাদ বুলি কৈছে শব্দাৰ্থ অধ্যয়ন বিদ্যা আৰু প্ৰয়োগবাদ বা বাস্তৱবাদ গতিকে উত্তৰ অপচন নম্বৰ 4 হ'ব প্ৰয়োগবাদ বা বাস্তৱবাদ যাক ইংৰাজীত প্ৰেগমেটিক্স বুলি কোৱা হয় গতিকে অসমীয়ালৈ যদি চোৱা যায় প্ৰয়োগ মানে তাত ভাষাৰ প্ৰয়োগটো জানে কোড কেনেদৰে ব্যৱহাৰ কৰিব লাগিব কোড কেনেদৰে এপ্লাই কৰিব লাগিব কাক কেনেদৰে কথা ক'ব লাগে কি পৰিস্থিতিত কেনেধৰণৰ কথা হ'ব লাগে এটা খঙাল যেতিয়া পৰিস্থিতি হ'ব তেতিয়া খঙত কথা ক'ব লাগিব ভাল এটা পৰিৱেশত হাঁহি যেটো থাকে তেনেহ'লে তাত হাঁহি কথাখিনি ক'ব লাগিব তো এইখিনি জানে বা বাস্তৱবাদ বুলি এই কাৰণে কোৱা হয় কাৰণ বাস্তৱ যেটো পৰিস্থিতি সেই পৰিস্থিতিৰ লগত তো মিলাই কথা ক'বলৈ জানে গতিকে সেইকাৰণে ইয়াক ইংৰাজীত প্ৰেগমেটিক্স বুলি কোৱা হয় বা অসমীয়াত প্ৰয়োগবাদ বা বাস্তৱবাদ বুলি ক'ব পাৰে ঠিক আছে তো এইটো মনত ৰাখিব তো নেক্সট কুৱেশ্যন নম্বৰ 5 লৈকে আহিছো ইয়াতে সুধিছে এগৰাকী মাকে লক্ষ্য কৰিছে যে তেওঁৰ শিশুটিৰ কেতিয়াও ঘৰৰ ডাঙৰৰ মুখত বা সহোদৰৰ মুখত নুশুনা কথা কিছুমান কয় মাক গৰাকীয়ে শিশুটিৰ এই কাৰ্যত বিমৰত পৰিছে কাৰণ তেওঁ বিশ্বাস কৰি আহিছিল যে শিশুৱে সদায় পৰিয়ালৰ মানুহ আৰু নিকট পৰিৱেশৰ অনুকৰণ কৰিহে ভাষা শিকে মাক গৰাকীৰ এই ধাৰণাটো হৈছে গতিকে ইয়াত এগৰাকী মাকৰ কথা কোৱা হৈছে প্ৰশ্নটো বুজি ললে সহজ হ'ব যে মাকৰ কি কথা কৈছে যে এগৰাকী মাকে সদায় লক্ষ্য কৰি থাকে নিজৰ সন্তানটোৰ কথা লক্ষ্য কৰি আছে শিশুটিৰ কথা যে ঘৰৰ ডাঙৰৰ মুখত সাধাৰণতে আমাৰ কি হয় ঘৰৰ ডাঙৰ বিলাকে যি কথা কয় ল'ৰা ছোৱালীয়ে সেইখিনি কথা আয়ত্ত কৰে আহৰণ কৰে ঠিক বা সহোদৰৰ মুখত নুশুনা কিছুমান কথা কয় মাকে লক্ষ্য কৰিলে যে ডাঙৰে যিবিলাক কথা নকয় বা সিহঁতৰ সহোদৰে যিবিলাক কথা নকয় ওচৰ চুবুৰীয়ে যিবিলাক কথা কোৱা নাই নুশুনে তেনে ধৰণৰ কিছুমান কথা সি কৈ আছে সেই শিশুটিয়ে কৈ থাকে গতিকে এইটো কি কৰিছে মাক গৰাকীয়ে এইটো লক্ষ্য কৰিছিলে গতিকে মাক গৰাকীৰ শিশুটিৰ এই কাৰ্যত বিমৰত পৰিছে মাকৰ বিমৰত পৰিছে যে কি হ'ল আমিতো এইবিলাক কথা কেতিয়াও কোৱা নাই সি ক'ৰ পৰা শিকিলে এই কথাবিলাক কিয় এইবিলাক কথা কৈ আছে কাৰণ তেওঁ বিশ্বাস কৰি আহিছিল যে শিশুৱে সদায় পৰিয়ালৰ মানুহ আৰু নিকট পৰিৱেশৰ অনুকৰণ কৰিহে ভাষা শিকে কাৰণ মাকে সদায় এইটো বিশ্বাস কৰি আহিছিলে যে ল'ৰা ছোৱালী যে ভাষা শিকে কেনেদৰে শিকে যে অনুকৰণ কৰি ভাষা শিকে যে মাক দেউতাকৰ পৰা বা পৰিয়ালৰ ডাঙৰ বিলাকৰ পৰা বা পৰিৱেশৰ বা ওচৰ চুবুৰীয়াৰ পৰা তেওঁ কি কৰে ভাষাটো অনুকৰণ কৰে যিয়ে কয় ডাঙৰে যি কয় হেতুকে অনুকৰণ কৰি ভাষা শিকে বুলি মাকৰ এটা কি আছিল আগৰ পৰা এটা বিশ্বাস আছিল গতিকে এই যেটো মাকৰ যেটো বিশ্বাস এই মাকৰ বিশ্বাস বা এই যেটো ধাৰণা এই ধাৰণাটো তলৰ কোনটোৰ লগত তাৰ মিল আছে ভাষা বহুভাষিতা দেশীবাদ আচৰণবাদ আৰু গঠনবাদ এতিয়া আপোনালোকে বিহেভিয়াৰিষ্টৰ বিষয়ে নিশ্চয় শুনিছে বা আপোনালোকে পঢ়িছে CTET ইম্পৰ্টেণ্ট হয় এইবিলাক বিহেভিয়াৰিষ্ট চ' বিহেভিয়াৰিষ্ট যেটো এপ্ৰ'চ আছিলে বিহেভিয়াৰিষ্টসকলে কি কৈছিলে আচৰণবাদীসকলে কি কৈছিলে যে আচৰণবাদীসকলে কৈছিলে যে যি আমাৰ লাৰ্ণিং হয় সেই লাৰ্ণিংটো কেনেধৰণে হয় পৰিৱেশৰ পৰা ইণ্টাৰেকশ্যনৰ জৰিয়তে পৰিৱেশৰ যি আমাৰ ইণ্টাৰেকশ্যন হ'ব সেই ইণ্টাৰেকশ্যনৰ জৰিয়তে আমি শিকোঁ গতিকে ভাষাৰ ক্ষেত্ৰত ভাষা এটা কেনেদৰে শিকা বুলি কোৱা হয় তেওঁলোকৰ যিটো বিশ্বাস আচৰণবাদীসকলৰ বিহেভিয়াৰিষ্টসকলৰ সেইটো আছিলে যে
পৰিৱেশৰ লগত যেটো ইন্টাৰেকশন হ'ব পৰিৱেশৰ পৰাই ভাষা ল'ৰা ছোৱালী শিকে হেতু এটা তেওঁলোকৰ কি আছিল বিশ্বাস আছিল বা ইয়াক বিহেভিয়ৰিষ্ট এপ্ৰোচ বুলি কোৱা হয় গতিকে মাকৰো সেই বিহেভিয়ৰিষ্টৰ যেটো ধাৰণাটো তেওঁৰ আছিল কাৰণ মাকও ভাবিছিল যে অনুকৰণ কৰি শিকে পৰিৱেশ বা ডাঙৰৰ পৰা বা তোৰ পৰিয়ালৰ মানুহৰ পৰা হেইবিলাক অনুকৰণ কৰি ভাষা শিকে বুলি বিশ্বাস আছিল ঠিক আছে তো উত্তৰ কি হ'ব অপচন নম্বৰ 3 হ'ব সেই বিশ্বাসটো কি আছিল বা ধাৰণাটো কি আছিল আচৰণবাদ আছিল ঠিক আছে নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 6 লৈকে তো ইয়াতে সুধিছে তলত দিয়া কোন ধৰণৰ নৈপুণ্য বা দক্ষতা শিশুৱে আনুষ্ঠানিক পঠন নিৰ্দেশ আৰম্ভ কৰাৰ আগতেই বিকশিত হয় আৰু পৰৱৰ্তী বৌদ্ধিক দক্ষতাৰ ভেটি নিৰ্মাণ কৰে গতিকে ইয়াত কৈছে কি যে তলত দিয়া কোন ধৰণৰ দক্ষতা এটা দক্ষতাৰ কথা কোৱা হৈছে ইয়াতে চাৰিটা দক্ষতা দিয়া আছে এই কোনটো দক্ষতা শিশুৱে আনুষ্ঠানিক যেটো পঠন নিৰ্দেশ আৰম্ভ কৰাৰ আগতেই বিকশিত হয় এতিয়া ধৰক ল'ৰা ছোৱালী স্কুলত যোৱাৰ আগতে ঘৰতে বহুত কথা শিকে আমাৰ স্বৰবৰ্ণ বিলাক ঘৰতে বহুত কথা শিকি যায় কোনটো ডাঙৰ কোনটো সৰু তাৰ যিবিলাক আকাৰ আকৃতি বিলাকৰ ধাৰণা বিলাক অক্ষচাপৰ ধাৰণা এইবিলাক বহুত কথা ঘৰতে ল'ৰা ছোৱালী শিকে স্কুলত যোৱাৰ আগতটো স্কুলত কেতিয়া গৈছিল কিমান বছৰ বয়সত গৈছিল 6 বছৰ বয়স হলে স্কুলত গৈছিল এতিয়া বাৰু এটো হলনি হল এনইপিৰ যেটো নিৰ্দেশনা মতে এতিয়া কি হ'ব ক্লাস 3 বছৰ বয়সৰ পৰা ল'ৰা ছোৱালী স্কুলত যাব গতিকে স্কুলত যোৱাৰ আগত ইয়াত যেহেতু আগৰ কথাই কোৱা হৈছে 6 বছৰ হোৱাৰ আগলৈকে বহুত কথা ল'ৰা ছোৱালী শিকিছিল গতিকে সেই কথাষাৰ ইয়াতে কোৱা হৈছে গতিকে আনুষ্ঠানিক যেটো পঠন নিৰ্দেশ দিব আমাৰ স্কুলত গলেহে আনুষ্ঠানিক শিক্ষা আৰম্ভ হয় ঘৰত এটো অনানুষ্ঠানিক বুলি কোৱা হয় গতিকে ঘৰত যিখিনি শিকে বা যি দক্ষতা হিয়তে আয়ত্ত কৰে তো সেই কথাটো ইয়াত কোৱা হৈছে আৰু সেই দক্ষতাটো কি কৰে পৰৱৰ্তী যিবিলাক হিয়তৰ বৌদ্ধিক দক্ষতা ভেটি নিৰ্মাণ কৰে কাৰণ পৰৱৰ্তী যি হিয়তৰ বৌদ্ধিক দক্ষতা হ'ব সেইবিলাক ভেটি কোনে নিৰ্মাণ কৰিব ঘৰত যিবিলাক শিকি গৈছে সেইবিলাকে স্কুলত যথেষ্ট পৰিমাণে কি কৰিব সহায় কৰিব ঠিক আছে তো ইয়াতে সুধিছে যে এই দক্ষতাটো কি হয় তলত দিয়া কোন ধৰণৰ দক্ষতা সেই দক্ষতাটো কথা ইয়াতে সুধিছে যেটো দক্ষতা আনুষ্ঠানিক শিক্ষা আৰম্ভ হোৱাৰ আগতে ঘৰতে পায় হেতুৰ কথা কোৱা হৈছে তো ইয়াতে উত্তৰ হ'ব ইয়াত অপচন নম্বৰ 1 হ'ব উদ্গমী সাক্ষৰতা বুলি ইয়াক কোৱা হয় ইংৰাজীত ইয়াক এমাৰ্জেন্ট লিটাৰেসি বুলি কোৱা হয় ইংৰাজীত এমাৰ্জেন্ট লিটাৰেসি বুলি কোৱা হয় আৰু অসমীয়াত উদ্গমী সাক্ষৰতা বুলি কোৱা হয় ইয়াৰ অৰ্থ এইটো উদ্গমী সাক্ষৰতা মানে যেটো স্কুলত হিয়তৰ ফৰ্মেল যেটো এডুকেশ্যন হ'ব ফৰ্মেল এডুকেশ্যন লাভ কৰাৰ আগতে ঘৰুৱা পৰিৱেশত হিয়তে যিখিনি কথা শিকে যে ভাষাৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে ভাষাৰ ক্ষেত্ৰতো হিয়তে ভাষা যথেষ্ট পৰিমাণে হিয়তে চৰ্চা হয় ঘৰত বহুখিনি পৰিমাণে ভাষা শিকে শব্দবিলাক শিকে বা স্বৰবৰ্ণ শিকিব পাৰে ঘৰতে তো এই যিখিনি হিয়তে শিকিব বা যি ভেটি হিয়তৰ ঘৰতে ঘৰুৱা পৰিৱেশৰ হিয়তৰ ভেটি গঢ় লৈ উঠে তো এইখিনি কি বুলি কোৱা হয় উদ্গমী সাক্ষৰতা বুলি কয় কাৰণ তাৰ পৰা হিয়তে ভেটি নিৰ্মাণ হ'ব আৰু যেতিয়া স্কুলৰ আনুষ্ঠানিক শিক্ষা লাভ কৰিব তাত যথেষ্ট পৰিমাণে হিয়তৰ কি হ'ব সহায় হ'ব ঠিক আছে তো এতিয়া নেক্সট কুৱেশ্চন নম্বৰ 7 লৈকে আহিছো তো ইয়াতে সুধিছে যে এগৰাকী আইতাকে সৰু ল'ৰা ছোৱালীৰ কিতাপৰ পৰা সাধু পঢ়ি শুনাই ভাল পায় আৰু এনেদৰে তেওঁ শিশুহঁতক কিতাপৰ সৈতে আৰু নতুন চিন্তাৰ সৈতে পৰিচয় কৰায় ল'ৰা ছোৱালীবোৰো এই প্ৰক্ৰিয়াটোত খুব সক্ৰিয়ভাৱে জড়িত হৈ পৰে আইতাক গৰাকীৰ এই কৌশলটো হৈছে তো ইয়াতে কি কৈছে এগৰাকী আইতাকৰ কথা কৈছে আইতাকে কি কৰে সৰু ল'ৰা ছোৱালী কিতাপৰ পৰা সাধু পঢ়ি শুনাই ভাল পায় সৰু ল'ৰা ছোৱালী কিতাপত যিবিলাক সাধু থাকিব সেইবিলাক পঢ়ি শুনাই আইতাকে ল'ৰা ছোৱালীবিলাক তো এনেদৰে শিশুহঁতক কিতাপৰ সৈতে নতুন চিন্তাৰ সৈতে পৰিচয় কৰে গতিকে কিতাপৰ সৈতে বা কিতাপত যি সাধুটোত যিবিলাক চিন্তা আছে বা যি ধাৰণা আছে সেইবিলাকৰ সৈতে আইতাকে কি কৰে পৰিচয় কৰাই দিয়ে গতিকে আইতাকৰ এই ল'ৰা ছোৱালীবিলাকক যি এই প্ৰক্ৰিয়াটোত খুব সক্ৰিয়ভাৱে জড়িত কৰি পেলাই আইতাকে ল'ৰা ছোৱালীক জড়িত কৰি পেলাই কাৰণ আইতাকে যেতিয়া সাধু কথা ক'ব আৰু সাধু কথা সৰু ল'ৰা ছোৱালী ভালেই পাব গতিকে তেনেদৰে সিহঁত জড়িত হৈ পৰে গতিকে আইতাক গৰাকীৰ এই যেটো কৌশলটো কি হয় হেতু হল প্ৰশ্ন যে ডাঙৰকৈ শব্দ কৰি কৰা পঠন আদৰ্শ পঠন অংশদাৰী বা সমিলমিল পঠন আৰু বচনমূলক পঠন তো ইয়াৰ যেটো অফিচিয়েল এনসাৰ কি মতে উত্তৰ ইয়াত অপচন নম্বৰ 4 হয় বচনমূলক পঠন হয় যে বহুতে এটো আমাৰ হ'ব পাৰে যে আদৰ্শ অংশদাৰী বা সমিলমিল পঠন তো ইয়াতে এটো অফিচিয়েল এনসাৰ কি মতে এটো শুদ্ধ নহয় অফিচিয়েল এনসাৰ কি মতে 4 নম্বৰটো শুদ্ধ হয় বচনমূলক পঠন যেহেতু সাধু কথাত কি আছে বচন আছিলে আৰু সেই বচনবিলাক পাঠ কৰিছে আইতাকে গতিকে ইয়াক যেটো পঠনৰ কথা কোৱা হৈছে পঠনটো হ'ব বচনমূলক পঠন হ'ব গতিকে
গতিকে প্ৰশ্নটোত একচুৱেলি ডাইৰেক্টলি যদি সুধিলেহেঁতেন আইতাক গৰাকীৰ এই পঠনটো কি তেতিয়াহ'লে ডেফিনেটলি বচনমূলক পঠনেই হ'ব, যিহেতু কৌশল বুলি ক'লে তো সেইটো কাৰণে কনফিউজন কিছুমান হয়। অপশ্যনত যদি চোৱা যায় 3-4ৰ ভিতৰত এটা হ'ব লাগে তেনেধৰণৰ আমাৰ হয়, কিন্তু 3 নম্বৰটো উত্তৰ নহয়, অংশীদাৰী বা সমিল মিল পঠন নহয়। যিহেতু এটা পঠনৰ কথা কোৱা হৈছে, পঠন হ'লে এইটো সমিল মিল পঠন নহয়, কাৰণ আইতাকেহে পঠন কৰিছে, ল'ৰা ছোৱালী তাৰ লগত জড়িত হৈছে, আইতাকেহে পঠন কৰিছে। গতিকে আইতাকৰ যিটো পঠনটো হ'ব বচনমূলক পঠন হ'ব, ল'ৰা ছোৱালী কিন্তু পঠন কৰা নাই, আইতাকে সাধু কথাটোৰ বচনবিলাক মাতি গৈছে। ঠিক আছে, তো সেইকাৰণে ইয়াক বচনমূলক পঠন বুলি কোৱা হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 8লৈকে আহিছোঁ। তো ইয়াতে সুধিছে পঠন শিকাবৰ কাৰণে বৰ্ণ আৰু ধ্বনিৰ দৰে প্ৰাৰম্ভিক বা মৌলিক বিষয়েৰে আৰম্ভ কৰা এক শিকনৰ অধিগমন বা পদ্ধতি বা এপ্ৰ'চটো কি বুলি জনা যায়, য'ত শিশুক ধ্বনি লগাই শব্দ গঠন কৰিবলৈ শিকোৱা হয়। তো এই প্ৰশ্নটোত আমাক কি কোৱা হৈছে, ইয়াত পঠনৰ কথা কোৱা হৈছে। ইয়াত উদ্দেশ্য কি শিকোৱাৰ উদ্দেশ্য পঠন। গতিকে ইয়াত উল্লেখ কৰা আছে যে পঠন শিকাবৰ কাৰণে, কি শিকাবৰ কাৰণে, পঠন শিকাবৰ কাৰণে কি কৰিছে, বৰ্ণ বা ধ্বনিৰ দৰে প্ৰাৰম্ভিক বা মৌলিক বিষয়বিলাকেৰে আৰম্ভ কৰিছে। গতিকে আমি যেতিয়া পঠন শিকাম ল'ৰা ছোৱালীক ডাইৰেক্টলিটো সিহঁতে ডাইৰেক্ট এটা পেৰেগ্ৰাফ পঢ়িব নোৱাৰে। গতিকে আমি প্ৰাৰম্ভিক বা আৰম্ভণি আমি যাব লাগিব, প্ৰাৰম্ভিক বা মৌলিক বিষয়বিলাকৰে আমি আৰম্ভ কৰিব লাগিব। সিহঁতক ধ্বনিবিলাক শিকাব লাগিব, উচ্চাৰণ শিকাব লাগিব, বৰ্ণবিলাক শিকাব লাগিব, কেনেদৰে এটা শব্দ গঠন হয়, কেনেদৰে দুটা শব্দৰ জৰিয়তে বাক্য আমি বা 3টা শব্দ লগাই এটা বাক্য গঠন কৰিব পাৰোঁ। তো এইবিলাক আমি প্ৰচেছ শিকাওঁ। গতিকে আৰম্ভণিতে আমি বৰ্ণ ধ্বনি এইবিলাকেৰে আমি আৰম্ভ কৰিব লাগিব যেতিয়া পঠন শিকাম ল'ৰা ছোৱালীক। গতিকে ইয়াতে সেইটোৱে কৈছে যে পঠন শিকাবৰ কাৰণে বৰ্ণ ধ্বনি আদিৰে আৰম্ভ কৰিছে। গতিকে প্ৰাৰম্ভিক যিটো হয় সেই প্ৰাথমিকৰ পৰা আৰম্ভ কৰিছে। গতিকে এই যিটো পদ্ধতি, এই পদ্ধতিটো কি বুলি কোৱা হয় সেইটো হ'ল প্ৰশ্ন, য'ত শিশুক ধ্বনি লগাই শব্দ গঠন কৰিবলৈ শিকোৱা হৈছে। ঠিক আছে, তো অপশ্যনত আছে গঠনাত্মক পদ্ধতি, অধোমুখী বা নিম্নগামী পদ্ধতি, ঊৰ্ধ্বগামী পদ্ধতি আৰু সামগ্ৰিক ভাষা পদ্ধতি। এতিয়া আপোনালোকে নিশ্চয় পাইছে ইংলিছ লেংগুৱেজতো ইয়াৰ প্ৰয়োজন হয়, বা আপোনালোকে CDPটো পঢ়িছে, টপ ডাউন এপ্ৰ'চ আৰু বটম আপ এপ্ৰ'চ বুলি আপোনালোকে নিশ্চয় পাইছে। টপ ডাউন যিটো হয় ওপৰৰ পৰা যেতিয়া তললৈকে যায়, উচ্চৰ পৰা যেতিয়া নিম্নলৈকে যায়, সেইটো কোৱা হয় টপ ডাউন বুলি, আৰু যিটো তলৰ পৰা ওপৰলৈকে যায় বটম আপ এপ্ৰ'চ বুলি কোৱা হয়। গতিকে ইয়াত ক'ৰ পৰা ক'লৈকে গৈছে, ইয়াত গৈছে প্ৰাৰম্ভিকৰ পৰা গৈছে, মানে মৌলিক বিষয় সৰু বিষয়ৰ পৰা সাধাৰণ বিষয়বিলাকৰ পৰা জটিল বিষয়লৈকে গৈছে। বৰ্ণ ধ্বনি এইবিলাক আগতে শিকাইছে, তাৰপিছত শব্দ গঠন কৰিবলৈ শিকাইছে। গতিকে ধ্বনি লগাই শব্দ গঠন কৰিবলৈ শিকাইছে। গতিকে তলৰ পৰা ওপৰলৈকে গৈছে। গতিকে ডেফিনেটলি কি হ'ব, অপশ্যন নম্বৰ 3 উত্তৰ হ'ব, ঊৰ্ধ্বগামী পদ্ধতি হয়, ওপৰলৈকে গৈছে, তলৰ পৰা ওপৰলৈকে গৈছে, গতিকে ঊৰ্ধ্বগামী পদ্ধতি বুলি ইয়াক কোৱা হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 9লৈকে আহিছোঁ। তো এই প্ৰশ্নটো অলপমান দীঘল হয়, তো মই ইয়াত পাৰ্টত ভাগ কৰিছোঁ, সেইকাৰণে ইয়াতে এটাই কুৱেশ্যন হয়, এইটো মই দুটা পাৰ্টত ভাগ কৰি দিছোঁ। চ' এই প্ৰশ্নটোত কি কৰিছে, এটা উক্তি দিয়া হৈছে আৰু এটা যুক্তি দিয়া হৈছে, আৰু এই উক্তি আৰু যুক্তিটোৰ ওপৰত ভিত্তি কৰি ইয়াতে আমাক কেইটামান অপশ্যন দিয়া হৈছে। গতিকে উক্তিটো কি দিছে, উক্তিটোত কৈছে বিশিষ্ট ধ্বনিগত বানান বা ফনেটিক যিটো স্পেলিং ব্যৱহাৰে শুদ্ধ বানান লিখিবলৈ শিকাৰ ক্ষমতা লেহেমীয়া কৰি তোলে। তো ইয়াতে উক্তিটো দিছে যিটো ফনেটিক স্পেলিং, আমি ল'ৰা ছোৱালীক ফনেটিক স্পেলিং শিকাওঁ ল'ৰা ছোৱালীক, মানে যিটো উচ্চাৰণ অনুযায়ী সিহঁতক লিখিবলৈ আমি শিকাব পাৰোঁ, যিটো ফন বা যিটো ধ্বনি, সেই ধ্বনি অনুযায়ী। গতিকে আমি যেনে ধৰক আমি টি আখৰটো শিকাওঁ, টি মানে টাইগাৰ বুলি ক'লোঁ, তো ইয়াতে টিটোৰে মাত্ৰ এটাই ধ্বনি শিকোৱা হ'ল, বা টি ফৰ টাইগাৰ, এ ফৰ এপল, এনেধৰণে আমাৰ কি হয় শিকোৱা হয় ল'ৰা ছোৱালীক। গতিকে টিৰ লগত কিন্তু আমি যেতিয়া এইচ লগাই দিওঁ তেতিয়া কিন্তু ঠ হ'ব, টি অকল টি থাকিলে ট হ'ব, বা টিৰ লগত এইচ লগালে ঠ হয়। তো তেনেধৰণে আমাৰ কি হয় এই ফনেটিক্স যিটো স্পেলিংবিলাক ল'ৰা ছোৱালীক শিকোৱা হয়, আৰু ইয়াত কোৱা হৈছে এই ব্যৱহাৰে কি কৰে, শুদ্ধ বানান লিখিবলৈ শিকাৰ লেহেমীয়া কৰে বুলি কৈছে, এইটো অশুদ্ধ হয়। তো ইয়াত আৰু এটা মই উদাহৰণ আপোনাক দিব বিচাৰিছোঁ। ছাপ'জ ল'ৰা ছোৱালীক টেবুল শব্দটো লিখিবলৈ দিয়া হ'ল, তো ল'ৰা ছোৱালীয়ে হয়তো TAY আৰু BUL লিখিলে। অ'কে, তো সিহঁতে শুদ্ধ বানানটো নাজানে, টেবুল যিটো শব্দটো আমি ক'লোঁ, তো সেই কোৱা শব্দটোৰ ওপৰত ভিত্তি কৰি বা উচ্চাৰণ বা ধ্বনিৰ ওপৰত ভিত্তি কৰি সিহঁতে এটা বানান লিখিলে, মানে TAY লিখিলে, বুলটো BUL লিখিলে। ঠিক আছে, তো এতিয়া এইটোতো আমাৰ ভুল হ'ল, এইটো শুদ্ধ নহয়। শুদ্ধ যিটো বানানটো আমি সকলোৱে জানোৱে TABLE। এতিয়া এইটো সিহঁতে নিজে সৃষ্টি কৰিছে, নিজে সিহঁতে উদ্ভাৱন কৰিছে যে
এনেধৰণৰ হ'ব লাগে কিন্তু এনেধৰণৰ নহয় এইটোৱে কি কৰিব সিহঁতৰ যি শুদ্ধ বানান লিখাৰ ক্ষেত্ৰত অসুবিধা কৰিব নেকি ইহঁতক বাধা দিব নেকি তো ডেফিনেটলি নিদিয়ে কাৰণ আমি এই যে টি ফৰ টাইগাৰ বুলি শিকালো ইয়াত অকল টিটোৰ ব্যৱহাৰহে শিকাইছোঁ আমি টিৰ যিটো ধ্বনি বা টিৰ যিটো উচ্চাৰণ সেইটো আমি শিকাইছোঁ গতিকে সিহঁতে ইয়াৰ কনচেপ্টটো পাইছে যে ট বুজালে টি লিখিব লাগে বা টি মানে ট যে হয় সেইটো কনচেপ্ট পাইছে সেইকাৰণে প্ৰথমটো সিহঁতৰ শুদ্ধই হৈছে গতিকে এনেদৰে সিহঁতৰ কি হ'ব বাকীবিলাকো শুদ্ধ হ'ব গতিকে এইটোৱে কেতিয়াও কি কৰিব নোৱাৰে সিহঁতৰ লিখনৰ দক্ষতাটো হ্ৰাস নকৰে ই বৰঞ্চ কি কৰে সিহঁতৰ লিখনত সহায়হে কৰে সেইকাৰণে আমাৰ যেতিয়া শ্ৰুতলিপি দিয়া হয় ল'ৰা ছোৱালীক শ্ৰুতলিপি দিওঁতে শিক্ষকগৰাকীৰ যদি উচ্চাৰণ ভুল হয় তেতিয়াহ'লে সিহঁতে লিখতেও ভুল হ'ব গতিকে সেইকাৰণে সিহঁতৰ উচ্চাৰণ যিটো শুনিব শিক্ষকৰ পৰা যিটো শ্ৰুতলিপি শুনিব তো তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে বানানবিলাক লিখে গতিকে কওঁতে ভুল হ'লে বা শুনোতে ভুলকৈ শুনিলে সিহঁতে লিখতো ভুল হয় গতিকে এইটো হৈছে আমাৰ ফনেটিক স্পেলিঙৰ কথা কোৱা হৈছে গতিকে এইটো লেহেমীয়া কৰি তোলে বুলি কৈছে গতিকে এইটো কেতিয়াও উত্তৰ নহয়ে এইটো ভুলেই হ'ব আৰু যুক্তিটোত কি কৈছে আমি যদি চাওঁ শিশুৱে পৰম্পৰাগত বানানৰ পৰিৱৰ্তে নিজে উদ্ভাৱন কৰা বানান কৰিলে সিহঁতৰ বানান শুদ্ধকৈ লিখিব পৰা ক্ষমতা লেহেমীয়া নহয় বুলি কৈছে গতিকে ডেফিনেটলি এইটো শুদ্ধ হয় যে সিহঁতে নিজে যিখিনি উদ্ভাৱন কৰিব যেনে এইটো উদ্ভাৱন কৰিছে নিজে উদ্ভাৱন কৰিছে এটা বানান তো এইটোৱে কি কৰে শুদ্ধকৈ লিখিব পৰা ক্ষমতা লেহেমীয়া নহয় বুলি কৈছে বা নকৰে বুলি কৈছে গতিকে আমাৰ যুক্তিটো কি হ'ব শুদ্ধ হ'ব উক্তিটো কিন্তু আমাৰ ভুল আছিলে তো আমি যদি অপশ্যনত চাওঁ উত্তৰ আমাৰ অপশ্যন নম্বৰ এ হ'ব কাৰণ এ ইয়াত অশুদ্ধ বুলি কৈছে মানে উক্তিটো অশুদ্ধ আৰু শুদ্ধ মানে হৈছে যুক্তিটো শুদ্ধ হয় ঠিক আছে এনেদৰে আমি এইবিলাক প্ৰশ্ন সলভ কৰিব লাগিব তো এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 10 লৈকে আহিছোঁ তো ইয়াতে কৈছে যে নতুন ভাষা এটা শিকোঁতে ভাষাটোৰ বৈশিষ্ট্যপূৰ্ণ উচ্চাৰণ নিয়মৰ কাৰণে বহুতো শিক্ষাৰ্থীয়ে আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰে এই অসুবিধা দূৰ কৰাৰ এটা উপায় হৈছে তো ইয়াতে কি কৈছে যে নতুন ভাষা এটা যেতিয়া শিকোৱা হয় ল'ৰা ছোৱালী যেতিয়া স্কুলত গৈছে ইংৰাজী ভাষা শিকিছে মাতৃভাষা সিহঁতৰ অসমীয়া কিন্তু এটা বেলেগ ভাষা শিকিবলগীয়া হৈছে গতিকে নতুন ভাষা এটা সিহঁতে শিকিছে গতিকে ইয়াত কি হয় যে উচ্চাৰণৰ বহুত নিয়ম আছে আমাৰ ধ্বনিবিলাক বা উচ্চাৰণ কৰাৰ বহুত নিয়ম আছে যাৰ কাৰণে কি হয় শিক্ষাৰ্থীসকলৰ আত্মবিশ্বাস সিহঁতৰ অভাৱ অনুভৱ হয় আত্মবিশ্বাস নোহোৱা হৈ যায় সিহঁতৰ চ' সিহঁতে ভাবে যে ইমান নিয়ম এইটোৰ পিছত এইটো নিয়ম এইটো ভুল হ'ল মোৰ সেইটো ভুল হ'ল গতিকে ইয়াৰ ফলত কি হ'ব পাৰে সিহঁতৰ আত্মবিশ্বাস সিহঁতৰ অভাৱ অনুভৱ কৰে গতিকে সিহঁতৰ কনফিডেন্স নোহোৱা হৈ যায় গতিকে এই অসুবিধা যিটো হয় এই অসুবিধা দূৰ কৰা এটা উপায় কোনটো হ'ব ইয়াত সুধিছে প্ৰথমটোত কৈছে ভুল হোৱাৰ লগে লগে সেইবোৰ শুধৰাই দিয়া তো এইটো একেবাৰে অশুদ্ধ হয় এইটো শুদ্ধ হ'বই নোৱাৰে যেতিয়া ভুল হয় তাৰ লগে লগে যদি আমি শুধৰাই দিবলৈ যাওঁ সিহঁতৰ আৰু কনফিডেন্স ল' হৈ যাব চাপ'জ সিহঁতে ক'লে যে এইটো উচ্চাৰণ ভুল হৈছে এইটো এনেদৰে নকয় গতিকে তাত সিহঁতৰ আৰু খোকোজা লাগিব আৰু ভাবিব যে আৰু ক'লে আৰু কিবা ভুল হ'ব নেকি গতিকে এটা নক'বই গতিকে সেইটো প্ৰচেছ আমাৰ একেবাৰে ভুল পিছত আমি শুধৰাই দিব লাগে সিহঁতক আগতে কমপ্লিট কৰিবলৈ দিব লাগিব তাৰপিছত কৈছে শ্ৰেণীকোঠাত ডাঙৰকৈ পঢ়িবলৈ দিয়া ডাঙৰকৈ পঢ়িলেই যে সিহঁতৰ ডাঙৰকৈ পঢ়িলেই যে সিহঁতৰ অসুবিধা দূৰ হ'ব এইটোও নহয় কাৰণ সিহঁতৰ ইয়াত কোৱা হৈছে কি আত্মবিশ্বাসটোহে ঘূৰাই আনিব লাগে সিহঁতৰ আত্মবিশ্বাস কেনেদৰে আহিব সেইটো ইয়াত কোৱা হৈছে গতিকে 3 নম্বৰত যদি আমি চাওঁ শ্ৰেণীকোঠাত মৌখিক যোগাযোগৰ প্ৰয়োজন হোৱা খেল কিছুমান দিব লাগে এইটো শুদ্ধ উত্তৰ হ'ব যে ইয়াত মৌখিক যোগাযোগ যাতে ল'ৰা ছোৱালীৰ মাজত কনভাৰচেশ্যন হয় মৌখিকভাৱে সিহঁতে সেই ভাষাটো প্ৰচলন কৰিব পাৰে তাৰ কাৰণে কিছুমান আমি খেল দিব পাৰোঁ সিহঁতক গতিকে খেলত যেতিয়া সিহঁতে নিজকে ইনভলভ কৰাব আৰু খেলৰ জৰিয়তে সিহঁতে সেই ভাষাটো ক'ব আৰু শিক্ষকে কিবা এটা প্ৰশ্ন সুধিলে কিবা কথা সুধিলে এনেও সিহঁতৰ কনফিডেন্স কমি যায় বা সিহঁতে ভয় কৰে লাজ কৰে কিন্তু যেতিয়া বন্ধুৰ লগত খেলিব তেতিয়া সিহঁতৰ ভয় সংকোচ নাথাকে ভুল হ'লেও কোনো ক'বলগীয়া নাই গতিকে সিহঁতে সেই খেলটোৰ মাধ্যমেৰে সেই ভাষাটো চৰ্চা কৰিব গতিকে সিহঁতৰ আত্মবিশ্বাস তাত ঘূৰি আহিব যে হয় মই পাৰিম বা লগৰ সমনীয়াৰ লগত সিহঁতে কথা যেতিয়া পাতিব এই খেলৰ জৰিয়তে মৌখিক যোগাযোগ সিহঁতৰ হ'ব অৰেল কনভাৰচেশ্যন হ'ব তেতিয়া সিহঁতৰ এই কনফিডেন্স সিহঁতৰ ঘূৰি আহিব বা এই অসুবিধাটো আঁতৰ হ'ব পাৰে গতিকে ইয়াৰ উত্তৰ অপশ্যন নম্বৰ কি হ'ব 3 হ'ব তো এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 11 লৈকে তো ইয়াতে সুধিছে তৃতীয় মানৰ শিক্ষক এগৰাকীয়ে শিকাৰুক নতুন শব্দ ভাণ্ডাৰ চিনাকি কৰিবৰ কাৰণে তলত দিয়া কোনটো আটাইতকৈ ফলপ্ৰসূ উপায় হ'ব গতিকে ইয়াত তৃতীয় ক্লাছৰ কথা কোৱা হৈছে ক্লাছ 3ৰ কথা কোৱা হৈছে গতিকে তৃতীয় মানৰ শিক্ষক এগৰাকীয়ে কি কৰিছে শিকাৰুক নতুন শব্দ সম্ভাৰ চিনাকি কৰি দিব নতুন শব্দ সম্ভাৰ মানে নতুন শব্দ সিহঁতক শিকাব গতিকে নতুন শব্দৰ লগত যেতিয়া চিনাকি কৰি দিব বা নতুন শব্দ শিকাব সেই ক্ষেত্ৰত তলত দিয়া কোনটো আটাইতকৈ ফলপ্ৰসূ উপায় হ'ব সেইটো হ'ল প্ৰশ্ন যে ল'ৰা ছোৱালীক কেনেদৰে নতুন শব্দ শিকাব লাগে সেইটোৰ ওপৰত কোনটো উপায় শুদ্ধ হ'ব
তো অপশ্যন এত কৈছে ব্লেকবোৰ্ডৰ শব্দবোৰ অৰ্থ লিখি দি সেইবোৰ মুখস্থ কৰিবলৈ এইটো শুদ্ধ হ'বই নোৱাৰে য'ত মুখস্থ থাকিব সেইটো আমাৰ এনসাৰ হ'ব নোৱাৰে যে ব্লেকবোৰ্ডৰ শব্দবিলাক লিখি দিছে অৰ্থবিলাক লিখি দিছে আৰু এটা মুখস্থ কৰিবলৈ দিয়া হৈছে গতিকে তাত হিহঁতে শব্দ শিকিব নোৱাৰিব শব্দ শিকোৱা মানে কি শব্দৰ অকল অৰ্থটো শিকোৱা নহয় শব্দটোৰ অৰ্থৰ লগতে বিপৰীত শব্দবিলাক সমাৰ্থক শব্দবিলাক তাৰ উপৰিও শব্দ এটা কেনেদৰে আমি বিভিন্ন পৰিস্থিতিত বিভিন্ন প্ৰসংগত কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ কি অৰ্থ হ'ব পাৰে বেলেগ বেলেগ পৰিস্থিতি তাৰ অৰ্থ বেলেগ বেলেগ হ'ব পাৰে তো সেইবিলাক শিকাব লাগিব গতিকে এইটো উত্তৰ হ'বই নোৱাৰে 2 নম্বৰ যদি চা নতুন শব্দবোৰ বিপৰীত অৰ্থসূচক শব্দবোৰ কয় সিহঁতৰ ভাষাত সেইবোৰক অৰ্থ কয় তো এইটো নহয় যে অকল নতুন শব্দবিলাকৰ বিপৰীত শব্দবিলাক আমি লিখি দিলোঁ আৰু সেইবোৰৰ অৰ্থবিলাক কৈ দিলোঁ তাতেই আমাৰ শেষ নহয় তো এইটো শুদ্ধ উত্তৰ নহয় 3 নম্বৰত কৈছে শব্দবোৰ সংক্ষিপ্ত সংজ্ঞা দিয়া এইটো শুদ্ধ নহয় উত্তৰ আমাৰ অপশ্যন নম্বৰ 4 হ'ব তো ইয়াতে এপ্ৰপ্ৰিয়েট হ'ব যিহেতু কৈছে ফলপ্ৰসূ কোনটো হ'ব আৰু ফলপ্ৰসূ এইটোৱেই হ'ব কাৰণ ইয়াতে কোৱা হৈছে যিবোৰ পৰিস্থিতিত শব্দবোৰ ব্যৱহৃত হয় সেইবোৰ ব্যাখ্যা কৰা গতিকে যিবিলাক পৰিস্থিতিত সেই শব্দ যেটো শব্দ আমি শিকাইছো সেই শব্দটো কোনটো পৰিস্থিতিত কেনেদৰে ব্যৱহাৰ কৰা হয় কোনটো প্ৰসংগত তাৰ ইউজেছ বিলাক কেনে ধৰণৰ হ'ব কেনেদৰে বেলেগ বেলেগ অৰ্থ হ'ব সেইবিলাক আমি শিকাব লাগিব তো সেইটো হৈছে নতুন শব্দ সম্ভাৰ চিনাকি কৰি দিয়াৰ উত্তম উপায় তো উত্তৰ অপশ্যন নম্বৰ 4 হ'ব তো নেক্সট কুৱেশ্যনটো লৈ আহিছো কুৱেশ্যন নম্বৰ 12 একেবাৰে সহজ প্ৰশ্ন ইয়াতে সুধিছে যে ভাষা এটা শিকাটো হৈছে যে ভাষা শিকাটো কি হয় ডেফিনেটলি দক্ষতা হয় এটা স্কিল হয় ভাষা শিকাটো এটা কি হয় স্কিল হয় এটা কিছুমানে আহৰণ বুলি ভাবিব পাৰে যে আমি যেটো মাতৃভাষা বা যেটো আমাৰ প্ৰথম ভাষা বুলি কয় ফাৰ্স্ট ল্যাঙ্গুৱেজ এটো আমি কি কৰো পৰিবেশৰ পৰা একুৱেৰ কৰো আহৰণ কৰো তো ইয়াত কিন্তু ফাৰ্স্ট ল্যাঙ্গুৱেজ বুলি কোৱা নাই ইন জেনাৰেল ভাষাৰ কথা কোৱা হৈছে গতিকে ভাষা সেই ক্ষেত্ৰত ক'ব গ'লে এটা দক্ষতা হয় নেক্সট কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে যে মোৰ শিক্ষকে মোক কেতিয়াবা কাৰ্ড এখন দিয়ে তেও কাৰ্ডখনত শব্দ এটা বা ছুটি বাক্য এটা লিখি দি মোক অভিনয় কৰি তাৰ বিষয়ে বুজাবলৈ কয় তাৰ পাছত আমাৰ শ্ৰেণীৰ বাকিবোৰে মোৰ অভিনয় বা অংগী ভংগীৰ পৰা এই শব্দ বা বাক্যটো অনুমান কৰিব লাগে আৰু এই খেলটো মই বৰ ভাল পাওঁ তো ইয়াত এটা প্যাৰাগ্ৰাফ দিয়া হৈছে আৰু এইটো এজন ছাত্ৰৰ মনৰ কথা কোৱা হৈছে যে তেওঁৰ শিক্ষকগৰাকী কি কৰে এখন কাৰ্ড দিয়ে তেওঁক আৰু কাৰ্ডখনত এটা শব্দ বা এটা ছুটি বাক্য লিখা থাকে কি থাকে এটা শব্দ থাকিব পাৰে বা এটা ছুটি বাক্য তাত লিখা থাকে আৰু সেই ছুটি বাক্যটোত কি লিখা আছে সেইটো তেওঁৰ যিখিনি সহপাঠী থাকিব সহপাঠীখিনিক অংগী ভংগীৰ জৰিয়তে বুজাব লাগে তেওঁ মুখেৰে ক'ব নোৱাৰে উচ্চাৰণ কৰিব নোৱাৰে তো কি কৰিব লাগিব অংগী ভংগী বা অভিনয়ৰ জৰিয়তে ল'ৰা ছোৱালীক সেইখিনি বুজাব লাগিব আৰু সেই ল'ৰা ছোৱালীখিনি অনুমান কৰি ক'ব যে তাত শব্দটো বা বাক্যটো কি লিখা আছে তো এই খেলটো তেওঁ বৰ ভাল পায় বুলি কৈছে ছাত্ৰজনে এতিয়া প্ৰশ্নটো আমাক কি সুধিছে যে ছাত্ৰগৰাকীৰ এই বাক্যটোৰ পৰা তেওঁৰ শিকন অগ্ৰাধিকাৰটো বাছি উলিয়াবলৈ এতিয়া ল'ৰা ছোৱালীক কেনেদৰে শিকি ভাল পায় বা সেই ল'ৰাটোৱে সেই শিশুটিয়ে কেনেদৰে শিকি ভাল পায় তাত ক'ত অগ্ৰাধিকাৰ দিছে সেইটো হ'ল আমাৰ প্ৰশ্ন এতিয়া অপশ্যনত যদি আমি চাওঁ ইয়াতে উত্তৰ অপশ্যন নম্বৰ এ হ'ব কাৰণ 1 হ'ব কাৰণ ইয়াতে কোৱা হৈছে যে মই সক্ৰিয়ভাৱে তথা গতিশীলতাৰে জড়িত হ'ব পাৰিলে ভাষা ভালকৈ মনত ৰাখিব পাৰো যে কেনেদৰে ভাষা ভালদৰে মনত ৰাখিব পাৰে য'ত সক্ৰিয়ভাৱে বা গতিশীলতাৰে তাত জড়িত হ'ব পাৰো এতিয়া আমাৰ যেটো এডুকেশ্যন হয় বৰ্তমান সময়ত হেয়া হৈছে চাইল্ড চেণ্টাৰ হয় শিশু কেন্দ্ৰিক হয় বা ছাত্ৰ কেন্দ্ৰিক বুলি ক'ব পাৰো গতিকে ছাত্ৰ ছাত্ৰীসকলৰ অভাৱ পূৰণ কৰিব লাগিব হিহঁতৰ কেনেদৰে বিচাৰে হিহঁতৰ কি প্ৰয়োজন হিহঁতৰ কি নিডছ সেই অনুপাতে আমি শিকাব লাগিব আৰু হিহঁতক ইনভলভ কৰাটো খুব বেছি প্ৰয়োজন হিহঁতৰ ইনভলভমেন্ট ছাত্ৰ ছাত্ৰীৰ ইনভলভমেন্টটো বহুত বেছি জড়িত প্ৰয়োজন হয় আৰু সেই কাৰণে ইয়াত কি হ'ব সক্ৰিয়ভাৱে কি হ'ব অংশগ্ৰহণ কৰিব পাৰিব ইয়াত সক্ৰিয়ভাৱে জড়িত হ'ব পাৰিব কাৰণ তেওঁ ছাত্ৰজনক শিক্ষকগৰাকীয়ে ইনভলভ কৰিছে গোটেই ছাত্ৰ ছাত্ৰীক ইনভলভ কৰিছে শিক্ষকগৰাকী জাষ্ট গাইড হিচাপে তাত আছে আৰু ছাত্ৰ ছাত্ৰীয়ে তাত অভিনয় কৰিছে কোনোবা এজনে বাকীবিলাকে কৈছে গতিকে এই ইয়াত তেওঁ সক্ৰিয়ভাৱে ল'ৰা ছোৱালীক জড়িত কৰিছে আৰু এনেদৰে এই ল'ৰা ছোৱালীয়ে বেছি ভালদৰে শিকে যেতিয়া সিহঁতে সেই এক্টিভিটিৰ লগত সিহঁতে জড়িত হৈ পৰিব ঠিক আছে বাকীকেইটা উত্তৰ নহয় কাৰণ ইয়াত দেখা পোৱাৰ কথা কৈছে ইয়াত শুনা পোৱাৰ কথা কৈছে আৰু ইয়াত মুখস্থ কৰাৰ কথা কৈছে মুখস্থ কৰিলেতো উত্তৰ আমাৰ নহয় শুনা পোৱাৰ কথা ইয়াত নাহে কাৰণ তেওঁ অভিনয়ৰ জৰিয়তে দেখুৱাইছে গতিকে ইয়াত উত্তৰ অপশ্যন নম্বৰ 1 হ'ব ঠিক আছে এপ্ৰপ্ৰিয়েট হ'ব লাগিব গতিকে এপ্ৰপ্ৰিয়েট যদি হয় বা অগ্ৰাধিকাৰ দিয়া হৈছে সেইটো হৈছে ইনভলভমেন্ট বিলাক ল'ৰা ছোৱালীক ক্লাছৰুমত কেনেদৰে ইনভলভ কৰা হয় সেইটোৰ কথা ইয়াত কোৱা হৈছে তো এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে উক্তি এটা দিছে আৰু এটা যুক্তি দিছে এ উক্তি আর হৈছে যুক্তি তো আগতে আমি ডিসকাস কৰিছো এনেধৰণৰ প্ৰশ্ন এটা সো ইয়াতে উক্তিটো দিয়া হৈছে যে বিদ্যালয়লৈ অহা সকলো শিশুৱে বয়স অনুযায়ী পটু ভাষা ব্যৱহাৰ কৰে আৰু যুক্তিটোত কোৱা হৈছে যে ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্যতা বা বিবিধতাৰ বাবে শিশুবোৰে নিজৰ পটুটা প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয় বুলি কৈছে এতিয়া প্ৰথম দুটো আমাৰ শুদ্ধ হয় কিয় শুদ্ধ হয়
কাৰণ বিদ্যালয়লৈ অহা সকলো শিশুৱে বয়স অনুযায়ী মানে ক্লাছ 1ৰ ল'ৰা ছোৱালীখিনিয়ে তেওঁলোকে যিটো ভাষা ব্যৱহাৰ কৰিব, যি দক্ষ ভাষা, সেইটোত তেওঁলোকৰ ডেফিনেটলি ব্যৱহাৰ কৰিব পাৰিব। বয়স অনুপাতে বেলেগ হ'ব সিহঁতৰ দক্ষতাবিলাক। ক্লাছ 5ৰ ল'ৰা ছোৱালী বেছি ভালকৈ পাৰিব, ক্লাছ 1ৰখিনি অলপ কমকৈ পাৰিব। তো তেনেদৰে আমি বয়স অনুপাতে সিহঁতে দক্ষ হয়। তো এইটো একেবাৰে কাৰেক্ট হয়। কিন্তু যুক্তিটোত কৈছে যে ভাষা সংস্কৃতিৰ বৈচিত্ৰতা, মানে আমাৰ ক্লাছৰুমবিলাকত আমাৰ যিহেতু বিভিন্ন ভাষাৰ ল'ৰা ছোৱালী থাকে, আমাৰ সমাজত বাস কৰে। কোনোবা হয়তো বাংলা ভাষা কোৱা ল'ৰা ছোৱালী থাকিব, কোনোবা হয়তো বড়ো ভাষা কোৱা ল'ৰা ছোৱালী থাকিব, বা আমাৰ হিন্দী ভাষীও থাকিব পাৰে। গতিকে এনেদৰে বিভিন্ন ভাষা সংস্কৃতিৰ যিহেতু বৈচিত্ৰ্য থাকিব, তাৰ ফলত ল'ৰা ছোৱালীয়ে কি কৰিব, ভাষা যিটো পটুতা যিটো প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত সক্ষম নহয় বুলি কৈছে। এইটো একেবাৰে কি হয়, অশুদ্ধ হয়, এইটো শুদ্ধ নহয়। কাৰণ আমাৰ যেতিয়া শ্ৰেণীকোঠা এটা মাল্টিলিংগুৱেল শ্ৰেণীকোঠা হ'ব, তাত বিভিন্ন ভাষা ল'ৰা ছোৱালী থাকিব, তো সেইটো শিক্ষকগৰাকীয়ে সদায় পজিটিভলি ব্যৱহাৰ কৰিব লাগে। সি সদায় সহায়হে কৰিব যে শিক্ষকগৰাকীয়ে এটা ভাষা শিকোৱাৰ লগতে আন ভাষাবিলাকো শিকাব পাৰিব, বা ল'ৰা ছোৱালীয়ে নিজে নিজে আন ভাষাবিলাক শিকিব। তেওঁৰ সহপাঠীজন যদি বাংলা ভাষা কয়, তাৰ পৰাতো বাংলা ভাষা শিকিব পাৰে, বা এটা শব্দৰ বাংলা ভাষাতনো কি অৰ্থ বা বড়ো ভাষাতনো কি অৰ্থ, সেইবিলাকো শিকিব পাৰিব। গতিকে ই কেতিয়াও বাধা হ'ব নোৱাৰে, হেঙাৰ হ'ব নোৱাৰে। ই সদায় সহায় কৰিব। শিক্ষকগৰাকীৰ সেইখিনি কেপাচিটি থাকিব লাগিব, স্কিল থাকিব লাগিব, তেওঁ কেনেদৰে ইউজ কৰিব তেওঁৰ মাল্টিলিংগুৱেল ক্লাছৰুমটো। ঠিক আছে, তো এইটো আমাৰ কি হ'ব, অশুদ্ধ হ'ব। গতিকে সেই ক্ষেত্ৰত আমাৰ উত্তৰ যদি চাওঁ, প্ৰথমটো আমাৰ শুদ্ধ আৰু দ্বিতীয়টো আমাৰ ভুল। গতিকে উত্তৰ অপশ্যন নম্বৰ কি হ'ব, 4 হ'ব, যে এ শুদ্ধ আৰু অশুদ্ধ হয়। ঠিক আছে, এতিয়া আহিছোঁ আমি শেষৰটো প্ৰশ্ন, কুৱেশ্যন নম্বৰ 15লৈকে। চ' যিটো লেংগুৱেজ পেপাৰ 1, লেংগুৱেজ 1ৰ এইটো শেষৰ প্ৰশ্ন হয়, পেডাগজি। ঠিক আছে, তো ইয়াতে কুৱেশ্যনটো আমাৰ বহুত ডাঙৰ হয়, তো দেখিলে ভয় লগা প্ৰশ্ন, কিন্তু উত্তৰটো একেবাৰে চিম্পুল হয়, সহজতে ওলাব। তো ইয়াতে পঠনৰ ধৰণ দিয়া আছে এফালে, আৰু এফালে আমাৰ কি কৰা উচিত পঠনত সেইটো দিয়া আছে। এতিয়া পঠন যেনে ধৰক ইয়াত অনুমানকৰণ দিয়া আছে, পঠনৰ ধৰণ অনুমান কৰি আমি পঢ়িব পাৰোঁ। তো ইয়াৰ যিটো ডেফিনেশ্যন, কাক কোৱা হয় অনুমান কৰি কৰণ বা অনুমান কৰি পঢ়া বুলি কাক কোৱা হয়, তো সেইটো আমাৰ ইয়াত অপশ্যনত এইবিলাক যি আছে 1, 2, 3 এনেদৰে দিয়া আছে, ইয়াত উল্লেখ কৰা আছে। তো আমি অকল মিলাব লাগিব যে অনুমানকৰণটো 1ৰ লগত মিলে, 2ৰ লগত মিলে, 3 নে 4 নে 5ৰ লগত মিলিব। এইটো আমি কি কৰিব লাগিব, মিলাব লাগিব। আৰু মিলোৱাৰ পিছত ইয়াত আমাৰ অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত এটা কি হ'ব, শুদ্ধ হ'ব। আমি এইটো চিনাক্ত কৰিব লাগিব। এতিয়া প্ৰথমটো যদি আমি চাওঁ, যেনে অনুমানকৰণ মানে কি হয়, অনুমান কৰি পঢ়া। আমি কোনটো কওঁ অনুমান কৰি পঢ়াবলৈ, যে আমাৰ যিটো টাইটেল থাকিব, আমাৰ যিটো শিৰোনাম থাকিব পাঠটোৰ, সেই পাঠটোৰ শিৰোনামটো চাইয়ে আমি অনুমান কৰিব পাৰোঁ যে পাঠটোৰ ভিতৰত কি থাকিব। যে পানী নামৰ এটা পাঠ আছে, তো আমি গমেই পাম তাত পানীৰ বিষয়ে থাকিব। পখিলা নামৰ এটা পাঠ আছে, আমি গমেই পাম তাত পখিলাৰ বিষয়ে থাকিব। তো সেইটো হৈছে অনুমানকৰণ। বা ছবি থাকিব পাৰে, পখিলাৰ ছবিটো দেখিছোঁ, তাৰমানে ডেফিনেটলি তাত পখিলাৰ বিষয়ে পঢ়িব পাম, বা পানীৰ কিবা ছবি আছে, আমি পানীৰ বিষয়ে পঢ়িব পাম। তো তেনেদৰে আমি অনুমান কৰোঁ। গতিকে এইটো যদি আমি চাওঁ ডেফিনেশ্যনটো ক'ত মিল আছে, তো আমি যদি গোটেইখিনি চাই আহোঁ, 5 নম্বৰটোত ইয়াতে আমাৰ কি আছে, মিল আছে। 5 যিটো আছে ইয়াত মিল। গতিকে এটো কাৰ লগত মিলিব, 5ৰ লগত মিলিব। ইয়াত কোৱা হৈছে ছবি আৰু শিৰোনাম চাই ভিতৰৰ পাঠত কি আছে সেয়া তেওঁলোকে অনুমান কৰে। কি অনুমান কৰে, যে ছবি আৰু শিৰোনাম, টাইটেলটো আৰু ছবি চাই অনুমান কৰে যে পাঠৰ ভিতৰত কি আছে। গতিকে ইয়াক অনুমানকৰণ বুলি কোৱা হয়। পঠনৰ প্ৰকাৰ ধৰণটো হৈছে অনুমানকৰণ। তো এইটো আমাৰ মিলিলে, কাৰ লগত মিলিলে, এটো 5ৰ লগত মিলিব। এতিয়া আমি ইয়াতে চাব লাগিব কোনটো এৰ লগত 5ৰ লগত মিলা আছে। এতিয়া কেতিয়াবা আমাৰ কি থাকিব পাৰে, এৰ লগত 5 মিলা এটাও থাকিব পাৰে, বা কেতিয়াবা দুটা অপশ্যনত থাকিব পাৰে। তো বাকীবিলাক আমি কি কৰিম, এলিমিনেট কৰিম, কাটি দিম। তো ইয়াত যদি আমি চাওঁ এৰ লগত 5 থকা এটাই আছে, এইটো হৈছে অপশ্যন নম্বৰ 2, যে ইয়াত আছে এৰ লগত 5 আছে। বাকী যদি আমি চাওঁ 1 নম্বৰত এৰ লগত 4 আছে, এৰ লগত 1 আছে, এৰ লগত 2 আছে। আৰু আমি কি পাইছোঁ, আমি একেবাৰে চিয়'ৰ হয় যে এৰ লগত কি হয়, 5 হয়। আৰু উত্তৰ আমাৰ অপশ্যন নম্বৰ 2 হ'ব। বাকীবিলাক চোৱাৰ আমাৰ কোনো প্ৰয়োজন নাই, বাকীবিলাক নাচালেও হ'ব, কাৰণ এৰ লগত 5 থকা মাত্ৰ অপশ্যনত এটাই দিয়া আছে। ঠিক আছে, তো এনেদৰে আমি অপশ্যন চাই আমি কৰিব পাৰোঁ। একেবাৰে চিম্পলি আমাৰ উত্তৰ ওলাব। বাকীবিলাক আমি নাজানিলেও কোনো কথা নাই, এটা আমি জানিলে হৈ যায়। ঠিক আছে, তো ইয়াত কেতিয়াবা কি হ'ব পাৰে, যে এৰ লগত 5 থকা ইয়াত দুটাও দিব পাৰে, দুটা দিলে কি কৰিম, য'ত নাই তাত সেইবিলাক আমি কাটি দিম, সেইবিলাক এলিমিনেট কৰিম। আমি ছাপ'জ 3 নম্বৰত আছে, চ' 2 আৰু 3টো আমি চাম, 2 আৰু 3টা আমি আৰু এবাৰ চাম, আৰু বেলেগ অপশ্যনবিলাক চাম, বেলেগ যিবিলাক পঠনৰ ধৰণ দিয়া আছে এইবিলাক চাম। তাৰ যদি আমাৰ কোনোবা এটা আমি জানো, তেতিয়া আমি আৰু অপশ্যনটো আমি দুটাৰ মাজৰ পৰা চিলেক্ট কৰিব পাৰিম। ঠিক আছে, তো তেনেদৰে আমি চিলেক্ট কৰিব লাগিব। তো ইয়াতে আমাৰ জটিল কৰি দিয়া নাই, একেবাৰে সহজ কৰি দিছে। এটা জানিলে আমাৰ উত্তৰটো ওলাই গৈছে। ঠিক আছে, চ' তথাপি মই আপোনালোকক কৈ দিছোঁ, ইয়াতে যি আছিলে বিত আছে তথ্যভিত্তিক বা অনুমিত বুলি কোৱা হয়, সিদ্ধান্তৰ মনোভাৱ। তো এই যিটো বিত দিয়া আছে তথ্যভিত্তিক, মানে তথ্যৰ ওপৰত ভিত্তি কৰি হয়। তো এইটো 1ৰ লগত মিলিব, যিটো 1 আছে এই 1টোৰ লগত মিলিব বিটো, যে লেখকে লেখাৰ ধৰণৰ পৰা লেখক
কি অনুভৱ কৰে সেয়া ঠিক কৰা। গতিকে লিখনিটোত যিটো তথ্য দিয়া আছে, যিবিলাক তথ্য দিয়া আছে, যিবিলাক কথা লিখা আছে তাৰ ওপৰত ভিত্তি কৰি আমি লেখকৰ মনৰ ভাৱটো আমি গম পাওঁ। গতিকে এইটো হৈছে মিলি আছে 1ৰ লগত। তাৰপিছত যদি আমি চিটো চাওঁ, প্ৰসংগৰ পৰা অৰ্থৰ উদ্ধাৰ, তো ইয়াতে কৈছে প্ৰসংগৰ পৰা অৰ্থৰ উদ্ধাৰ, এইটো আমাৰ 2ৰ লগত মিলিব। ঠিক আছে, তো প্ৰসংগৰ পৰা অৰ্থৰ উদ্ধাৰ মানে কাক কোৱা হয়, যে কেতিয়াবা আমাৰ কি হয়, আমি এখন নভেলে পঢ়ি আছোঁ, ধৰি লওক এখন উপন্যাস পঢ়ি আছোঁ, তো সেই উপন্যাসখনত সকলোবিলাক শব্দৰ অৰ্থ আমি কি জানিম নেকি? ডেফিনেটলি আমি নাজানিম। তো কিছুমান নজনা শব্দৰ অৰ্থ আমি অনুমান কৰি লওঁ। কেনেদৰে অনুমান কৰোঁ? যিটো প্ৰসংগ আমি পঢ়িলোঁ, যিটো পেৰাগ্ৰাফ পঢ়িলোঁ, তাত যিটো প্ৰসংগৰ কথা উল্লেখ আছে, সেই প্ৰসংগটো অনুযায়ী আমি অনুমান কৰি লৈছোঁ যে এই শব্দটোৰ অৰ্থ এইটো হ'ব লাগে। তেতিয়া যদি আমি পঢ়োঁ, সাধাৰণতে আমি নিউজ পেপাৰখন পঢ়িলে সকলো শব্দৰ অৰ্থ আমি ডেফিনেটলি নাজানো, কিন্তু আমি প্ৰসংগটো অনুসৰি সেই শব্দটো কি অৰ্থ হ'ব পাৰে সেয়া আমি বিচাৰোঁ। গতিকে এইটো আমাৰ যিটো চি নম্বৰ আছে, চি নম্বৰটো যদি আমি ইয়াতে চাওঁ, এইটো 2 নম্বৰৰ লগত মিলি আছে, যে অচিনাকি বিধিবোৰ বুজি পাবৰ কাৰণে তেওঁলোকে পাঠটোৰ অংশ কিছুমান ব্যৱহাৰ কৰে। পাঠত থকা অংশবিলাক ব্যৱহাৰ কৰি অচিনাকি যিটো শব্দ হয় তাৰ অৰ্থটো আমি উদ্ধাৰ কৰোঁ। তো ডি নম্বৰ কৈছে বিস্তৃত বা পুংখানুপুংখ, যিটো ইংৰাজীত এক্সটেনচিভ ৰিডিং বুলি কোৱা হয়। তো এক্সটেনচিভ ৰিডিঙত কি হয়, ডিটেইল পঢ়া হয়। এটা বাক্য পঢ়িলোঁ বা এটা পেৰাগ্ৰাফ পঢ়িলোঁ, তাত কি গ্ৰামাৰ ব্যৱহাৰ কৰা হৈছে, তাত চেণ্টেন্সৰ ষ্ট্ৰাকচাৰটোনো কি আছিলে, এই গোটেইবিলাক চোৱা হয়। তো ইয়াত আমাৰ মিলিব 4 নম্বৰটোৰ লগতে মিলিব, এইটো মিলে আছে, যে পাঠ এটাত ভাষাৰ ব্যৱহাৰ কেনেদৰে কৰা হৈছে তেওঁলোকে তাত গুৰুত্ব দিয়ে। গতিকে বিস্তৃত প্ৰশ্নত গুৰুত্ব দিয়ে যে ভাষাটোত পাঠ এটাত ভাষা এটা কেনেদৰে ব্যৱহাৰ কৰা হৈছে, তাত কি ভাষা ব্যৱহাৰ কৰা হৈছে, কি ফনেটিক্স ব্যৱহাৰ কৰা হৈছে, বা কি চিনটেক্স ব্যৱহাৰ কৰা হৈছে, ষ্ট্ৰাকচাৰটোনো কি আছে, গ্ৰামাৰনো কি আছে, গোটেইবিলাক ডিটেইলছত তাত অধ্যয়ন কৰা হয়। ঠিক আছে, আৰু শেষৰ যিটো আছে ই নম্বৰ, পাঠ চিনাক্তকৰণ, এইটো আমাৰ 3 নম্বৰৰ লগত মিলিব। পাঠ চিনাক্তকৰণ মানে কি, পাঠ এটা আইডেণ্টিফাই কৰা, যে গদ্যাংশটোৰ শিৰোনাম চাই, পাঠটোৰ আমাৰ যিটো শিৰোনাম বা টাইটেল, সেই টাইটেলটো চাই আমি চিনাক্ত কৰিম পাঠটো কি পাঠ হ'ব পাৰে বা তাত কি আছে এই বিষয়ে চিনাক্ত কৰিব পাৰোঁ। ঠিক আছে, তো আমাৰ উত্তৰ অপশ্যন নম্বৰ কি হ'ব, 2 হ'ব। তো এইখিনি আছিলে আমাৰ আজিৰ ভিডিঅ'টিৰ আমাৰ কুৱেশ্যন আছিলে, পেপাৰ 1 লেংগুৱেজ 1ৰ আছিলে, যি 2023 আগষ্টত যি এক্সাম হৈছিলে সেই এক্সামৰ। এতিয়া যদি আপোনালোকে মক টেষ্ট দিব বিচাৰে, তেনেহ'লে আপোনালোকে পাৰ্চেছ কৰিব পাৰে, টেষ্ট চিৰিজ পাৰ্চেছ কৰিব পাৰে, লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আৰু টেষ্ট চিৰিজৰ লগতে আপোনালোকে পাব কিছু PDF মেটেৰিয়েল পাব, কিছু ভিডিঅ' পাব, আৰু প্ৰিভিয়াছ ইয়াৰৰ গোটেই কুৱেশ্যন পেপাৰবিলাক 2012ৰ পৰা 2023 যি আগষ্টলৈকে সকলোবিলাক কুৱেশ্যন পেপাৰ উইথ এনচাৰ আপোনালোকে তাত পাব। গতিকে যদি আপোনালোকে ইচ্ছুক হয় তেনেহ'লে আপোনালোকে সেয়া পাৰ্চেছ কৰিব পাৰিব, লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। তো ইয়াৰ ওপৰত এটা ফ্ৰী টেষ্ট আপোনালোক দিয়া হৈছে, ফ্ৰী টেষ্টৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, ফ্ৰী টেষ্ট বুলি দিয়া আছে। তো সেইটোত আপোনালোকে টেষ্টটো দি চাব পাৰিব কিমান আপোনালোকে স্ক'ৰ কৰিব পাৰে। ঠিক আছে, তো আজিৰ এই ভিডিঅ'টি ইমানেই আছিলে। যদি ভিডিঅ'টি ভাল পালে লাইক কৰি শ্বেয়াৰ কৰিব। যদি চেনেলটি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰক, আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব। তো চি ইউ ইন দ্য নেক্সট ওৱান। থেংক ইউ।